তেওঁ তাতে যেতিয়া কৈছে যে দাদা জেকেট নিপিন্ধাকে গৈছে চাবি বুলি কওঁতে মই ধৰিলোঁ ন, তাৰপিছত উঠাইছোঁ নহয়। তাৰপিছত দায়িত্বখিনি তাৰ আগৰ দায়িত্বখিনি কোনে ল'ব লাগিছিল আপোনালোকে বিবেচনা কৰক। মিছবিহেভ কৰিলোঁ হয়, কাৰোবাৰ গান যদি মই ৰেকৰ্ড নকৰিলোঁ হয়, দাদাৰ পইচা লৈ পেলাই মই দাদাক নক'লোঁ হয়, তেওঁলোকে মোক দোষাৰোপ কৰক, মই তাৰ উত্তৰ দিম বা মোক মাৰি পেলাম। মোৰ দায়িত্ব এইখিনি আছিল, বাকীখিনি দায়িত্ব মোৰ লগত আছিলে। কোনোবাই পাতিছিল নেকি দাদা মোক যাব লাগিব? আপোনাক শেষত আকৌ এবাৰ সুধিছোঁ, স্ক্ৰীনশ্বটৰ কথাবোৰ কেতিয়াওতো মিছা নহয়, এইবোৰ সম্পূৰ্ণ সঁচা কথা। মোৰ কাৰণে কোনোবাটো সঁচা, বাকী আপোনালোকৰ কাৰণে বিবেচনা কৰি ইনভেষ্টিগেশ্যন কৰক। যদি সঁচা হয় সঁচা হ'ব। আপুনি জুবিনদাৰ এতিয়া সংগী আছিল, এতিয়া জুবিনদাৰ তালৈ যাব নে কেতিয়া যাব চাবলৈ? মই আহিয়ে যাব বিচাৰিছোঁ, মোক যাব দিয়া নাই। সকলোৱে ঘৰৰ মানুহে যাব দিয়া নাই। মোকতো কোনো কৰ্ডিনেটো কৰা নাই। মই এতিয়া তাত সিদ্ধাৰ্থৰ কাৰণেও কোনোবাই কিবা ক'লে যে তাক সি আহিব লাগিব। মোৰ কাৰণে কোনে কৈছে? মোক এবাৰ কওক। কোনোবাই যদি কৈছে যে শেখৰ আহিব পাৰে, মই যাম। কিন্তু মই এটাই শুনি আছোঁ, শেখৰকো মাৰি পেলাম। শেখৰক মাৰি পেলাম, শেখৰক য'ত দেখা পাওঁ তোক হাৰ মূৰ ভাঙি দিম, তোক চুবাই খাম। মোক এনেকৈ পাৰ্চনেল মেছেজ দিছে, যাৰ কাৰণে মোৰ মোবাইলটো অফ হৈ গৈছে, এতিয়া অফ কৰি থৈছোঁ। মই কোনটো সাহসত মোৰ ঘৰৰ মোৰ মিছেছ আৰু মোৰ 4 বছৰীয়া পোৱালিটোৱে মোক যাব দিব? মোৰতো কোনো পুলিচ প্ৰটেকশ্যনো নাই, না মোক কোনোবাই ফোন কৰি সুধিছে যে আপোনাক গাৰ্ড কৰিম। মোকতো একো কৰা নাই। মোৰ ঘৰতো এতিয়ালৈকে কোনো পুলিচ প্ৰটেকশ্যন নাই, একো নাই, নালাগেও মোক প্ৰটেকশ্যন। মইতো দুখ কৰা নাই, কিন্তু মই অকলে আছোঁ। আপোনালোকে আহিছে, মোক ঘৰত পাইছে, মই বেলেগত নাই। মই এতিয়া নহয়, মই তেতিয়াই যাব বিচাৰিছোঁ। আৰু এতিয়াও দাদাৰ ওচৰত, দাদাৰ লাষ্ট কোনে তাত মোকাগ্নি কৰিব সেইটো আমাৰ অধিকাৰ নাই। ফেমিলি আছে, মেনেজমেণ্ট আছে, তেওঁলোকে ডিচিশ্যন ল'ব। আজি মোৰ সকলো শেষ। আজি মোক ফেমিলিকো চাগে মোক দৰকাৰ নাই, জুবিন গাৰ্গৰ অনুৰাগীকো মোক দৰকাৰ নাই। ইমান দিন শেখৰক দৰকাৰ হৈছিল জুবিন দাক গান গোৱাবৰ কাৰণে, জুবিন গাৰ্গক কোনোবা দিনা লগ ধৰিবৰ কাৰণে। শেখৰক এবাৰ ফোন কৰিছিল, আজি ষ্টুডিঅ'ত যাব পাৰিম দাদা আছে নেকি? এতিয়াতো শেখৰক দৰকাৰ নাই। আপুনি শেখৰক মাৰি পেলোৱাই ভাল। আজি শেখৰৰ কোনো চিকিউৰিটনেছ নাই। আজি মই তাতে আছিলোঁ, মোৰ কাল হ'ল, মই তাতে আছিলোঁ, পানীতো আছিলোঁ, সেইটোৱে মই কাল হ'ল। আৰু মোক আজি এতিয়া কোনো ফোনো নকৰে আজিৰ পৰা। জুবিন দাই গান গাব আপোনাক ক'ত, কাৰণ দাদাক ফোন কৰিলে দাদাই কয় শেখৰৰ লগত কৰ্ডিনেট কৰ, কেতিয়া গাম। মোক সেইটো কৰ্ডিনেট কৰিব দিয়ে অকল ষ্টুডিঅ'ৰ টাইমিংটো মই কওঁ। মই গম পাওঁ যে দাদাই 7টা বজাত খোৱাৰ পৰা উঠিব, 8টা মানত আহি যাওঁ বুলি কওঁ। গৈ পেলাই বহুত মানুহ ফ্ৰীয়ে আহে, গান নহয়। এসপ্তাহ একমাহলৈ বছৰ দিনলৈকে গান হোৱা নাই বহুতৰ গান। কিন্তু সেইটোত মোৰ অধিকাৰ নাই যে মই দাদাক ভুৱাই দিম ডেলিভাৰটলি, বাই ফৰ্চলি। দাদাক গাব নোৱাৰা কৰি দিম, নহ'ব। দাদাই যেতিয়া মন যাব গাব, যাৰ হ'ব তাক দিম। কিন্তু আজি মোক কোনো এতিয়া চবে কৈছে মাৰিম, তই আহিলে তোক দেখা পালে অসমত মাৰিম। কিন্তু মোক আজি দৰকাৰ নাই ন, ডেফিনেটলি দৰকাৰ নাই। এতিয়া তদন্ত যদি হয়, তেনে তদন্তত আপুনি সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ? সম্পূৰ্ণ মানে যি লাগে, মই ক'ত যাব লাগে, মই যদি মাৰ খায়ো যাব লাগে, কোনোবাই যদি মাৰিব তুমি আহিবই লাগিব বুলি কয়, মই মাৰ খায়ো যাম।